মানে সেনেকৈ গম পোৱা নাই অনুমান ৰাতি 12টা পাৰ হৈ গৈছে 12:30 হেন হ'ব মোক এজনে ফোন কৰিলে ফোন কৰি পচন বুলি নাম দাৰাংগাৰে যে দাদা আপুনি সোনকালে এটা ফায়াৰ ব্ৰিগেড ফোন কৰক কি হৈছে যে সুন্দৰী বজাৰত জুই লাগিছে তো মই ফোন কৰিলোঁ ফোন কৰাৰ লগে লগে সিহঁতে অলপমান ঠিকে আছে টাইমটো মানে ৰাস্তাও বেয়া তো সিহঁতে নাহিলে আৰু হয়তো ক্ষতি হ'ল হয় তো দুখৰ বিষয় যে মানে কেনেকৈ লাগিলে এইটো ক'ব নোৱাৰোঁ কাৰণ এইকাৰণে ক'ব নোৱাৰোঁ তেতিয়া কিন্তু কাৰেণ্ট নাছিল কাৰেণ্টটো যোৱাটো মোটামুটি 2-3 ঘণ্টা হৈ গৈছে কাৰেণ্ট গুচি গৈছে শ্বৰ্ট চাৰ্কিট বুলি ক'লেও মানে সেইটো মানে আমি ক'ব নোৱাৰোঁ যিহেতু কাৰেণ্ট নাছিল এটা সন্দেহ এটা মানে মোৰ নহয় সকলো এটা সন্দেহ মানে হৈ গৈছে যে কোনোবাই কিবা জুই লগাইছে নেকি নে সন্দেহ হ'ব পাৰে আৰু কি কাৰণ যিহেতু কাৰেণ্ট নাছিল লগত এটা দোকানত যিটো দোকান আছে ইনভাৰ্টাৰ এটা আছিলে এইটো মানে সি কোৱা মতে যে বন্ধ আছিল আৰু কি তেতিয়া আমি ভাবিব পাৰোঁ যে কোনোবাই শত্ৰুতা থাকিব পাৰে আৰু কি মানে ক্লিয়াৰ নহয় তো যিয়ে নহওক মই এই মিডিয়াৰ যোগেদি এটা মানে অনুৰোধ কৰোঁ যিসকল আমাৰ ৰাজনৈতিক দলৰ মানুহ আছে যিসকল দুখীয়া মানুহ আজি দোকান গুচি গ'ল জুইত তো কোনোবাই যদি এনেকৈ হেল্প কৰিব পাৰে অলপ টকা পইচা যিহেতু দুখীয়া মানুহ তো মই ভাবোঁ এনেকৈ ঘটনা যাতে আৰু কাৰণ নহয় তো বহুত দুখৰ বিষয় মই ৰাতি আহিছিলোঁ ৰাতি আহি মানে চালোঁ বহুত এটা ভয়ংকৰ এটা অগ্নিকাণ্ড তো এনেকৈ অগ্নিকাণ্ড যাতে কাৰো মানে ঘৰত নালাগে আৰু যদিও এনেকুৱা যদি সন্দেহ আমাৰ হয় যদি কোনোবাই যদি লগাইছে এনেকৈ এটা সন্দেহ যদি হয় সকলোৰে মনে এটা জাগি গৈছে যিহেতু কাৰেণ্ট নাছিল মই ভাবোঁ এই মিডিয়াৰ যদি সকলোৱে কওঁ এনেকৈ যেনে শত্ৰুতা কাৰ লগত নাথাকে আৰু কি তো সেইকাৰণে মই অনুৰোধ কৰি আছোঁ এনেকৈ শত্ৰুতা নকৰিলেই ভাল বহুত এটা গেলামাল দোকানত বহুত টকা পইচাৰ বস্তু আছিল তাৰপিছত লগতে এটা যে কম্পিউটাৰ দোকান তাতো বহুত টকা পইচা মোটামুটি এটা দোকানত 5 লাখ 3 লাখ তাৰ লগতে হয়তো 1-2 লাখ 5টা দোকান যিহেতু জুইত যা গ'ল তো আৰু কি ক'ম বাৰু বহুত দুখৰ বিষয় ইমান একুৰেট একচুৱেলি ক'ব নোৱাৰোঁ বিশেষকৈ আনন্দ মণ্ডল প্ৰাঞ্জল মণ্ডল আৰু কেইজনমান আছিল সিমান নাম ভালদৰে নাজানো আৰু কি শ্যামল দাস তো কি ক'ম বাৰু বাহিনী ৰাতি কেইটা বজাত উপস্থিত হৈছিল যদিও মই ফোন কৰাটো ধৰক হয়তো 12টা পাৰ হোৱাৰ লগে লগে যেতিয়া জুই লাগিলে ফোন কৰিছিলোঁ 12টা পাৰ বেছি টাইম সিহঁতে কৰা নাই টাইমলি সিহঁতে আহিছে যেতিয়া ৰাস্তা বেয়া বেছি টাইম হয়তো আধা ঘণ্টা এনেকৈ হেন আৰু সিহঁতে নাহিলে আৰু বেলেগ এটা মানে পৰিস্থিতি হ'ল হয় কাষতে এটা স্কুল আছে বজাৰ লগতে স্কুল আছে স্কুলটাও হয়তো যা গ'ল হয় লগতে আৰু যদি আমি বজাৰ বুলি কওঁ বজাৰৰ 2টা ছাইড মেইন বজাৰটো হ'ল এটা ছাইডত মেইন বজাৰতো লগা নাই ছাইডতে ৰাস্তাৰ কাষতে যিটো দোকান সেইটো 5টা দোকান সেইটোৱে লাগিছে যদি ফায়াৰ ব্ৰিগেডৰ গাড়ী নাহিল হয় মই এনেকুৱা হ'ব পাৰে যে সেই দোকানকেইটাও মানে আজি গুচি গ'ল হয় তো সিহঁতকে ধন্যবাদ দিছোঁ যে আমি ফোন কৰাৰ লগে লগে আহি পাইছে ভাল লাগিছে ইয়াৰ কাৰণে কেনেদৰে হয় মানে আমি সন্ধিয়া দোকান বন্ধ কৰি ঘৰত গৈছোঁ পিছে ৰাতি মোটামুটি চাৰে 11টা-12টা মান বজাত এজনে মোক ফোন কৰিছে কয় তোৰ দোকানত আগুন লাগিছে পিছত মই দৌৰি আহিলোঁ আহি চাওঁ যে দোকানৰ ভিতৰত পূৰা আগুন মানে মোৰ দোকানত নহয় এই তাৰ দোকানত মানে আগুন ভিতৰত পূৰা জ্বলি আছে পিছত মই পূৰা চিল্লাই মানুহ মাতিলোঁ মানুহ আহিল পিছত আমাৰ দোকানৰ পৰা কিছু মাল ওলালোঁ আৰু আমাৰ এটা গুদাম আছিল গুদামটো মানে মালটো গুদামতে থাকে গুদামৰ মাল একদম এটা ওলাব পৰা নাই মোটামুটি মোৰ 3-4 লাখ টকাৰ মাল আছিল আৰু তাৰ গেছে তাৰ কিমান গেছে তাৰ নিজে ক'ব আৰু ইয়াতে কিমানটা দোকান মানে 5টা দোকান পূৰা 5টা দোকান গেছে আচ্ছা কিমান লক্ষাধিক মানে ক্ষতি হ'ব বুলি ভাবে মোটামুটি 5টা দোকান মিলি দোকান লৈ গেলেতো বহুত হৈ যাব 15 লাখ টকা তো হ'বই জুইৰ সূত্ৰপাত কেনেকৈ হয় গম পায় নেকি সেইটো মানে আমিতো ক'ব নোৱাৰোঁ ডাইৰেক্ট দেখা নাই যদি তেতিয়া লাইনো নাছিল কিন্তু লাইনো নাছিল হয় যেহেতু যোৱানিকা ভয়ংকৰ বজ্ৰপাত বা ধুমুহাৰ সৃষ্টি হৈছিল তেতিয়া লাইনটো নাছিল কিবা বেলেগ কাৰণতে হৈছিল এনেকুৱা আমাৰতো অনুমান এনেকুৱাই হ'ব মানে বেলেগ কিবা কোনোবা মানুহে লাগাইছে নেকি এনেকুৱা মোৰ ডাউট সন্দেহ